নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম সঘনাই যৌন সম্পৰ্ক বা সম্ভোগ কৰিলে শৰীৰ আৰু মনত কি কি ইতিবাচক প্ৰভাৱ পৰিব পাৰে আৰু লগতে কি কি লাভ হ'ব পাৰে। সকলোখিনি বিতংভাৱে জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। স্বাগতম জনাইছোঁ ইনফৰ্মেটিভ 24/7লৈ। আপোনালোকে চাই আছে ইনফৰ্মেটিভ 24/7। প্ৰথমতে হৈছে হৰমনৰ ভাৰসাম্য ৰক্ষা কৰা হয়। নিয়মিত সংগমনৰ ফলত শৰীৰত অক্সিটচিন, ডপামিন, এণ্ডৰফ্ৰিন আদিৰ নিৰ্গমন বৃদ্ধি পায়, ফলত মনটো ভাল অৱস্থাত থাকে। 2 নম্বৰতে হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। নিয়মিত যৌন সম্পৰ্কই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 3 নম্বৰতে হৈছে হৃদযন্ত্ৰৰ বাবে উপকাৰী। যৌনতা হৈছে এক প্ৰকাৰৰ ব্যায়াম, যিয়ে হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। 4 নম্বৰ উপকাৰিতাটো হৈছে টোপনি ভাল হয়। যৌন সম্পৰ্কৰ পিছত শৰীৰে শিথিলতা লাভ কৰে আৰু গভীৰভাৱে টোপনি যায়। বিষ কমায়, যেনে মূৰৰ বিষ আৰু কঁকালৰ বিষকে ধৰি বিভিন্ন বিষ কমোৱাত সহায় কৰে। 5 নম্বৰ মনোবৈজ্ঞানিক উপকাৰিতা। যৌনতাই উত্তেজনা আৰু মানসিক চাপ কমায়, মনক শান্ত কৰে, মানসিক চাপৰ পৰা উপশম দিয়ে। 6 নম্বৰ আত্মবিশ্বাস বৃদ্ধি কৰে। শাৰীৰিক ঘনিষ্ঠতাই দুজন মানুহৰ মাজত প্ৰেম আৰু আত্মবিশ্বাস বৃদ্ধি কৰে। 7 নম্বৰতে হৈছে হতাশা হ্ৰাস কৰাত সহায় কৰে। নিয়মিত শাৰীৰিক সংগম মানসিক স্বাস্থ্যৰ বাবে অতি উপকাৰী। বন্ধুসকল, কিন্তু এটা কথা মনত ৰাখিব লাগিব, অত্যাধিক যৌন সম্পৰ্ক বা জোৰ জবৰদস্তি কেতিয়াও স্বাস্থ্যকৰ নহয়। দুয়ো পক্ষৰ সন্মতি আৰু সুৰক্ষা আটাইতকৈ গুৰুত্বপূৰ্ণ। তো বন্ধুসকল, আপোনালোকে আজি নিশ্চয় জানিলে যে নিয়মীয়া যৌন সম্পৰ্কৰ 7টা আচৰিত উপকাৰ। ভিডিঅ'টো আপোনালোকে উপকাৰী বুলি ভাবিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।